হেল্ল' এভৰিৱান, এই যে ৰঙা ৰঙা ভাতকেইটা দেখিছে, আপোনালোকে বাৰু কিহেৰে বনাইছে অনুমান কৰিব পাৰিছেনে? এইকেইটা হৈছে খাৰ দিয়া ভাত। সাধাৰণতে খাৰৰ ৰেচিপিবোৰ আটাইবিলাক চিম্পুলেই হয়, কিন্তু এইটো ৰেচিপি যে আটাইতকৈ চিম্পুল। কেৰাহীতে অলপমান তেল দি দিছোঁ, তাতে পাঁচফোৰণ দুটামান, লগতে নহৰু থেতেলিয়াই লোৱা দুফুটামান আৰু কেঁচা জলকীয়া দুটামান দিছোঁ। আৰু আমাৰ ঘৰত অসমীয়া পিঁয়াজ আছিলে, পিঁয়াজটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। তাৰ দুটামান দি দিছোঁ, লগতে দিছোঁ হালধি। এনেইতো এতিয়া খাৰত হালধি খুব কমেই ব্যৱহাৰ কৰা হয়, কিন্তু এইটো ৰেচিপিত হালধি দিলে মানে তাৰ কি হয়, কালাৰটো বহুত ধুনীয়া আহে। তাতে এতিয়া খাৰখিনি দি ল'লোঁ, লগতে অলপমান নিমখ আৰু ইয়াত সিজোৱা গৰম ভাত লাহেকৈ দি দিলোঁ। আৰু কৈছিলোঁ নহয় একদম চিম্পুল ৰেচিপি। এতিয়া অলপমান পানীখিনি শুকালেই আমাৰ ভাত ৰেডি হৈ গ'ল। আৰু একেবাৰে শেষত অলপমান কেঁচা তেল দি দিলোঁ। আৰু কেঁচা তেল দিলে খাবলৈ মানে বহুত ধুনীয়া হয়, কেঁচা তেলৰ গোন্ধটো আহিলে। আৰু এইখিনি একদম ৰেডি। আৰু এইখিনি মানে আপোনালোকৰ এক্সট্ৰা একো দালি চব্জি একো নালাগে, এইখিনি সুদাকৈ এনেকৈ খাই বহুত টেষ্টি লাগে। বাৰু আজিলৈ সামৰোঁ, আকৌ নতুন ৰেচিপি লৈ আহি আছোঁ। বাই।